এইদৰে চিঙৰা বনালে একেবাৰে মচমচীয়া হৈ থাকে আৰু অকল এটা ট্ৰিক্সৰে খুব ধুনীয়াকৈ এইদৰে মানে চিঙৰাটো বনাব পাৰি। আৰু মই প্ৰথমতে চিঙৰাৰ মছলাটো বনাই লৈছোঁ। ধনিয়া লৈছোঁ, জিৰা লৈছোঁ আৰু অলপ আজৱাইন লৈছোঁ। লৈ পেলাই এইখিনি অলপ ভাজি ল'ম। তাৰপিছত এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই খুন্দি ল'ম। অলপ ৰাফলি খুন্দিছোঁ। মই এইখিনি পূৰা পাউডাৰ কৰা নাই আৰু এই ধৰণে অলপ চাবচোন, এই ধৰণে পূৰা ৰাফলি খুন্দিছোঁ। এয়া চাওক, এই ধৰণে খুন্দি ল'ব, তেতিয়া মানে দাঁতত আহিব, ভাল লাগে খাবলৈ। অলপ মই বাদাম ব্যৱহাৰ কৰিছোঁ, সেইটো আপোনালোকৰ ইচ্ছা অনুযায়ী কৰিব পাৰে, নকৰিব পাৰে, অপশ্যনেল হয়। আৰু এতিয়া সেই পেনখনতে মই আৰু অলপ তেল দি লৈছোঁ, দি পেলাই অলপ কেঁচা জলকীয়া দিছোঁ। আৰু আমি বজাৰৰ চিঙৰা সাধাৰণতে কিনি অনাৰ পিছত অলপ দেৰি পিছত অলপ সেমেকি যায়, কিন্তু এইদৰে বনালে কেতিয়াও সেমেকি নাযায়। বহুত দেৰিলে মচমচীয়া আৰু টান হৈ থাকে। আৰু এতিয়া জলকীয়াখিনি ভজা হোৱাৰ পিছত মই আদা নহৰুৰ পেষ্ট দি লৈছোঁ আৰু দি পেলাই অলপ এইখিনি গোন্ধ যোৱালৈকে মই ভাজি ল'ম। আৰু যিখিনি মই মছলা খুন্দি থৈছিলোঁ, সেই মছলাখিনিও মই ইয়াত মিলাই দিছোঁ আৰু অলপ মছলাখিনিও মই ভাজি ল'ম। এইখিনি অলৰেডি ভজাই আছিলে। আৰু ইয়াত মই অলপ হালধি পাউডাৰ, অলপ জলকীয়াৰ পেষ্ট দিছোঁ আৰু অলপ নিমখ দিছোঁ আৰু কচুৰি মেথি দিছোঁ। কচুৰি মেথিটো দিবই লাগে, তেতিয়া মানে বেছি ফ্লেভাৰটো ভাল আহে। আৰু ইয়াত মই আজি হিং ব্যৱহাৰ কৰা নাই, পাৰিলে আপোনালোকে হিংটো ব্যৱহাৰ কৰিব। আজি মোৰ ওচৰত নাছিলে। হিংটো মানে মেইন হয়, হিংটো ব্যৱহাৰ কৰিব লাগে, তেতিয়া বেছি ভাল লাগে খাবলৈ। আৰু এতিয়া আলুখিনি মই পূৰা মেছ কৰা নাই, অলপ টুকুৰা টুকুৰাকৈ মই মেছ কৰিছোঁ আৰু লগে লগে বাদামখিনিও মই দি লৈছোঁ। আৰু দি পেলাই এতিয়া এইখিনি অলপ দেৰিলে ভালকৈ গোটেইখিনি যাতে মছলাখিনি যি ধৰণে ভালকৈ কোট হয়, সেই ধৰণে মই ভালকৈ এইখিনি মিলাই ল'ম। পিছত মই কি কৰিম, আকৌ চামুচেৰে এই ধৰণে মই প্ৰেছ কৰি দিম। অলপ অলপ যদি গোটাখিনি আছে অলপ ভাঙি যাব, কিন্তু মই পূৰা নাভাঙো। পূৰা বেছি ভাঙিলে ভাল নালাগে, অলপ মানে খাওঁতে গুটি গুটিৰ নিচিনা আলুটো থাকিলে অলপ ভাল লাগে। আৰু এতিয়া চাওক, এই ধৰণে মই হেৰি কৰি লৈছোঁ। কালাৰটো দেখিছেনে, খুবেই ধুনীয়া হৈছে। আৰু আপোনালোকে জালুক, চাট মছলাও ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ থৈ দিম, কাৰণ এইখিনি অলপ ঠাণ্ডা হ'ব লাগিব। আৰু এয়া চাওক, অলপ মেলি পেলাই মই থৈ দিছোঁ অলপ ঠাণ্ডা হ'বলৈ। গধূলি বৰষুণ দিলে এই ধৰণে খাই পেলাই খুবেই ভাল লাগে। আৰু এতিয়া মই এটা বাতি লৈছোঁ আৰু ইয়াত মই লৈছোঁ ময়দা। আটাৰেও বনাব পাৰি, কিন্তু ৰিজাল্টটো ইমান ভাল নাহে, সেইকাৰণে মই আটাৰে বনোৱা নাই। মই ময়দা লৈছোঁ আৰু ক্ৰিস্পি হৈ থাকিবৰ কাৰণে মই ইয়াত একাপ আটাত আধা চামুচ চুজি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই অলপ আজৱাইন দিছোঁ, অলপ নিমখ দিছোঁ। আৰু যদি দুকাপ আটা লয়, এচামুচহে ব্যৱহাৰ কৰিব। চুজিটো ইমান বেছি ব্যৱহাৰ নকৰিব, নহ'লে বেছি টান হৈ যাব। সেইকাৰণে একাপত মই আধা চামুচৰ নিচিনা ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াৰ ময়নটো কিন্তু খুব ভালকৈ দিব লাগিব। তেল দি বা ঘিউ দি যিকোনো বস্তুৰে ময়নটো দিব পাৰে। মই ইয়াত তেল ব্যৱহাৰ কৰিছোঁ, ৰিফাইন অইল। আৰু এতিয়া এই ধৰণে চাওক, প্ৰেছ কৰাৰ পিছত ভাঙি যাব লাগে আৰু মুঠি মাৰিলে এটা লাডুৰ নিচিনা হয়। এই ফৰ্মত অহাৰ পিছত পানী দি পেলাই আৰু এইটো এটা ড' বনাই ল'ব। কিন্তু এটা কথা, ড'টো কিন্তু পূৰা টান হ'ব লাগিব, কাৰণ আমি যেনেকৈ ৰুটিৰ ড' বনাওঁ সেই ধৰণে হ'ব নালাগে, নহ'লে মানে চিঙৰাটো বেছি ভাল নহ'ব। আৰু এয়া চাওক কিমান টান হৈছে, দেখিছে নহয়। যেতিয়া ইয়াত মই আধা ঘণ্টা ৰেষ্টত থ'ম, তেতিয়া আৰু অলপ কোমল হৈ যাব। আৰু অলপ মই ইয়াত তেল লগাই থৈছোঁ, যাতে শুকান নহয়। এই ধৰণে তেল লগাই পেলাই মই এইখিনি ঢাকি পেলাই থৈ দিম আধা ঘণ্টাৰ কাৰণে। তেতিয়া এইখিনি নিজে নিজে কোমল হৈ যাব, চুজিখিনিও ফুলি যাব। এয়া চাওক, আধা ঘণ্টা হৈ গ'ল, দেখিছে নহয়, অলপ কোমল হৈ গৈছে। আৰু এতিয়া এইখিনি অলপ ভালকৈ আকৌ মই মঠি ল'ম। এই ধৰণে পূৰা ভালকৈ মঠি ল'ব। আৰু এতিয়া মই এটা ৰুটি বনাইছোঁ। আৰু চিঙৰা সকলোৱে বনাব জানেই বাৰু। আৰু সেইকাৰণে মই ভাবিলোঁ আজি এই ট্ৰিক্সৰে বনাওঁচোন। এই ধৰণে বনালে মানে বহুত দেৰিলৈকে মচমচীয়া হৈ থাকে। আৰু এইখন অলপ অভেল শ্বেপৰ ৰুটি মই বনাইছোঁ। অলপ দীঘলীয়াকৈ ৰুটিটো বনাব আৰু এই ধৰণে মাজত অলপ কাটি ল'ব। আৰু কাটি পেলাই আধাটো লৈ পেলাই আৰু অলপ পানী লগাই ল'ব, নহ'লে হয়তো খুলি যাব পাৰে। সেইকাৰণে অলপ ছাইডটো পানী লগাই পেলাই আৰু এই ধৰণে মানে আঠা লগাই দিব। এয়া চাওক, মই যি ধৰণে কৰিছোঁ এই ধৰণে অলপ আঠা লগাই দিব, তেতিয়া আৰু তেলত ভাজোঁতে কেতিয়াও নুখুলে। আৰু এয়া চাওক, এই ধৰণে এতিয়া মই এইফালেও অলপ পানী লগাই দিছোঁ। এইফালে অলপ পানী লগাই তাৰপিছত মই ষ্টাফিংখিনি ইয়াত ভৰাই ল'ম। আৰু এই ধৰণে অলপ প্ৰেছ কৰি দিব, তেতিয়া আমি যেতিয়া ফ'ল্ড কৰিম তেতিয়া মানে অলপ দিগদাৰী নহয়। আৰু এতিয়া এইখিনি অলপ চামুচেৰে হেঁচি হেঁচি অলপ ভৰি দিব, তেতিয়া মানে তললৈকে ভালকৈ যাব। এই ধৰণে হেঁচি দিব।
তেতিয়া ভালকে যাব আৰু এতিয়া এয়া চাওক এই ধৰণে মই প্ৰেছ কৰি দিছো এতিয়া এইখিনি মই ধুনীয়াকে প্ৰেছ কৰি দিছো আৰু দেখিছে নহয় একেবাৰে বজাৰৰ চিঙৰাৰ নিচিনা হৈ গৈছে আৰু খুবেই মানে সহজ হয় দেখিছে নহয় একেবাৰে সহজ তৎক্ষণাতে বনাব পৰা হয় খালি মানে অলপ ৰেষ্ট দিওঁতে আধা ঘণ্টামান লাগে নহলে আৰু একো বেছি সময় নালাগে আৰু এয়া চাওক একাপ ময়দাৰে মই ইমানকেইটা চিঙৰা বনালো আৰু এতিয়া এইখিনি মই তেলত ফ্ৰাই কৰিম তেলটো ইমানো বেছি গৰম হ'ব নালাগে আৰু এই দেখিছে নহয় কিমান গৰম হৈছে দিয়াৰ লগে লগে অলপ অলপ পিছতহে মই বুৰবুৰণিটো উঠিছে এই ধৰণে তেলটো গৰম হ'ব লাগে কাৰণ বেছি গৰমত দিলে ওপৰৰ পৰা ফ্ৰাই হৈ যাব আৰু পিছত কেঁচা হৈ থাকিব ভিতৰখন আৰু এতিয়া এইখিনি হৈ গ'ল আৰু এইখিনি অলপ নমাই দিছো দেখিছে নহয় কিমান ধুনীয়া হৈছে খালি কালাৰটো অলপ বেয়া হৈছে দেখিবলৈ মোৰ লাইটৰ অলপ প্ৰব্লেম আছিলে আৰু এতিয়া নেক্সটখিনিও মই ভাজি লৈছো একেলগে মই গোটেইখিনি দিয়া নাই আৰু মই এইখিনিও ভাজি লৈছো আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে এয়া চাওক একেবাৰে বজাৰৰ চিঙৰাৰ দৰে হৈছে কিমানে মচমচীয়া হৈছে আৰু বহুত ধুনীয়া হৈছে খাবলৈ আৰু এই ধৰণে আপোনালোকে এবাৰ ট্ৰাই কৰিব যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চাওকচোন এতিয়া মই চাৰ্ভ কৰিছো মই কেচাপেৰে চাৰ্ভ কৰিছো